গৱেষক গুৱাহাটী বিশ্ববিদ্যালয় আৰু আলোচনীৰ সম্পাদিকা আভা ভৰালী বাইদেউক মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। লগতে মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ আমাৰ আটাইৰে সন্মানৰ গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰৰ অনুষ্ঠান প্ৰযোজক মাননীয় বিভু দত্ত ডাঙৰীয়া, তেখেতকো এই কেইটামানসকলক অভিনন্দন জনাবলৈ মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। আমাৰ মাজত অভিনন্দন জনাবলৈ উপস্থিত হৈছে যোৰহাট জিলা কৃষি বিভাগৰ মিডিয়া বিশেষজ্ঞ, গুৱাহাটী বিশ্ববিদ্যালয়ৰ গৱেষক আলোচনী সম্পাদক গুৱাহাটী বিশ্ববিদ্যালয়ৰ আভা ভৰালী বাইদেউ, আমি সন্মানীয় বাইদেউ আৰু বিভু দত্ত ডাঙৰীয়াক একোখনকৈ ফুলাম গামোচাৰে আদৰণি জনাব বিচাৰিছোঁ। আদৰণি জনাবলৈ মই অনুৰোধ আৰু এই কেইটামানসকলক আভা ভৰালী বাইদেউ আৰু বিভু দত্ত ডাঙৰীয়াই অভিনন্দন জ্ঞাপন কৰিব। কেৱল মানুহটোৱে কি বস্তু জানানে, তোমাক কৰি আছোঁ, তোমাক দি থকা সময়খিনিতে মানুহটো আগবাঢ়ি কিনে ফটো মাৰিব দিছোঁ, দি থকাটো নুঠিয়াকৈ এই লাষ্টতে মাতিছিল তুমি। তোমালোক দিঠক সন্ধানী যাত্ৰাৰ জাগ্ৰত প্ৰহৰী, তোমালোক আলোক সন্ধানী পথৰ এক প্ৰত্যাশা, প্ৰতিনিয়ত প্ৰগতিৰ প্ৰজ্ঞা সন্ধানী সাধনাৰ এক প্ৰত্যয়, আন্তৰিক সংহতি। আমি অনুষ্ঠানৰ আৰু কিছু সময় পিছতে অনুষ্ঠান সামৰি পৰিব আৰু উচ্চতৰ মাধ্যমিক আৰু হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ কেইগৰাকীমান ছাত্ৰ ছাত্ৰী আমাৰ মাজত আছে, গতিকে